হয়, পোনপ্ৰথমে মই আমাৰ বিটিআৰ চৰকাৰৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া লগতে আমাৰ বিটিআৰ অঞ্চলৰ আমাৰ বিধায়কসকল আৰু বিটিআৰৰ EM MCLA সকলোলৈ মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি যিটো খেল সামগ্ৰী বিতৰণ আছিলে, আমি 36 ক্লাবক আমি খেল সামগ্ৰী বিতৰণ কৰিছোঁ। আৰু এই খেল সামগ্ৰীৰ বিতৰণৰ দ্বাৰাই আগন্তুক দিনত আমাৰ এই বিটিআৰ অঞ্চল তথা অসমৰ ভিতৰত এক খেলুৱৈসকলে নাম কৰি আনিব বুলি আমি আশাবাদী। আৰু BTC চৰকাৰৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি পদক্ষেপ, এই পদক্ষেপে নিশ্চয় আগন্তুক দিনত এক খেল ধেমালিৰ এক সুনাম কঢ়িয়াই আনিব বুলি মই আশা ৰাখিছোঁ। তাৰ উদ্যোগত অনুষ্ঠিত হৈছিল আজি অনুষ্ঠানটো। আজি আমাৰ দৰঙাজুলি যুৱ শাখাৰ উদ্যোগত আজিৰ খেল সামগ্ৰী বিতৰণৰ কাৰ্যসূচী অনুষ্ঠান অনুষ্ঠিত হৈছিলে। আজিৰ আমাৰ সভাত মুখ্য অতিথি হিচাপে বিধায়ক ডাঙৰীয়া আছিলে। লগতে আমাৰ কেন্দ্ৰীয় যুৱ শাখাৰ সম্পাদক সন্মানীয় ৰমেশ চৰকাৰী ডাঙৰীয়াৰ উপস্থিত আছিলে। আজি আমি ক্ৰিকেট, ভলীবল, চেছ আৰু কেৰাম বোৰ্ড আমি 4টাকৈ সামগ্ৰী আমি বিতৰণ কৰিছোঁ।